আপুনি যদি মনে প্ৰাণে এজন প্ৰকৃত হিন্দু আপুনি যদি প্ৰকৃত ভগৱান ৰামকৃষ্ণৰ ভক্ত হয় তেতিয়াহ'লে 2024 ইলেকশ্যনত এইটো পাৰ্টিক ভোট দি জয়যুক্ত কৰক অন্যথা হিন্দু ধৰ্মৰ মতে আপোনাক পাপে চুব আৰু ভগৱানে আপোনাক কেতিয়াও মাফ নকৰে ৰ'ব এয়া মই কোৱা কথা নহয় নেক্সট 1 মিনিটত আপোনালোকে নিজেই গম পাব তাৰ কাৰণে আমি উভতি যাব লাগিব 1962 লৈ 1962 গংগাধৰ মহাপাত্ৰই ইলেকশ্যন ট্ৰাইব্যুনেলৰ আগত পিটিশ্যন দাঙি ধৰিছিল শ্ৰী ৰাজা ৰাজদেৱৰ এগেইনষ্টত যিয়ে উৰিষ্যা লেজিসলেটিভ এছেম্বলিৰ ইলেকশ্যনত কাষ্ট আৰু ৰিলিজিয়নক বেছ কৰি কেম্পেইন চলাইছিল আৰু লগতে নিৰ্বাচনত জয়যুক্ত হ'ব পাৰিছিল যিটো IPCsection 171Cৰ মতে আইনমতে দণ্ডনীয় লগতে শ্ৰী ৰাজা ৰাজদেৱৰ ককায়েক আছিল Superintendent of Jagannath Temple and he was the first sevak of Lord Jagannath আৰু তেওঁলোকে প্ৰপাগেণ্ডা চলাইছিল যে তেওঁলোকৰ এগেইনষ্টত ভোট কাষ্ট কৰিব তেওঁলোকক হিন্দু ধৰ্মৰ মতে পাপে চুব আৰু এয়া লৰ্ড জগন্নাথৰ এগেইনষ্টত ডিভাইন ডিসপ্লেজাৰ হ'ব আৰু যিয়ে তেওঁলোকৰ ফৰে কাষ্ট কৰে ভোট তেতিয়া তেওঁলোকে স্বয়ং লৰ্ড জগন্নাথক পূজা অৰ্চনা কৰা হ'ব Section 171C of IPC অৰ্থাৎ ইণ্ডিয়ান পিনেল কোড আৰু BNS অৰ্থাৎ ভাৰতীয় ন্যায় সংহিতা 2023 Section 171 মতে যদি কোনোবা ব্যক্তিয়ে আপোনাক intentionally interfere কৰে বা attempt কৰে আপোনাৰ যিবিলাক ইলেকশ্যন ৰিলেটেড ৰাইটস আছে সেইবিলাক ভায়োলেট কৰাত বা কোনোবা ব্যক্তিয়ে যদি আপোনাক থ্ৰেটেন কৰে কোনোবা ভোটাৰক যদি থ্ৰেটেন কৰে কোনোবা ক্যান্ডিডেটক যদি থ্ৰেটেন কৰে বা কোনোবা ব্যক্তিয়ে যদি আপোনাক ইনডিউস কৰাৰ চেষ্টা কৰে ইন দ্য নেম অফ ডিভাইন ডিসপ্লেজাৰ বা এনি স্পিৰিচুৱেল ফেক্টক লৈ পেলাই তেতিয়াহ'লে সেকশন 174 অফ BNSৰ আণ্ডাৰত তেখেতৰ এবছৰ পৰ্যন্ত ইম্প্ৰিজনমেণ্ট হ'ব পাৰে বা ফাইন ভৰিব লগা হ'ব পাৰে বা দুয়োটাই হ'ব পাৰে উক্ত কেছটোত ইলেকশ্যন ট্ৰাইব্যুনেলে যি ৰিজাল্ট আছিল উৰিষ্যা লেজিসলেটিভ এছেম্বলিৰ সেই বছৰৰ তাক ভইড ডিক্লেয়াৰ কৰে অৰ্থাৎ কেনসেল ডিক্লেয়াৰ কৰে আৰু ৰাজা ৰাজদেৱক 6 বছৰৰ কাৰণে ইলেকশ্যনত পাৰ্টিসিপেট কৰাৰ পৰা বৰখাস্ত কৰে এতিয়া ইলেকশ্যন ৰিলেটেড আন কেইটামান ফেক্ট জানি লোৱা হওক Section 173 of BNS 2023 মতে যদি কোনোবা ব্যক্তিয়ে আপোনাক ইলেকশ্যনৰ নামত ব্ৰাইব কৰে বা ঘুষ দিয়ে বা লয় বা লোৱাৰ চেষ্টা কৰে তেতিয়াহ'লে তেওঁৰ এবছৰ পৰ্যন্ত জেল হ'ব পাৰে বা ফাইন দিব লগাত পৰিব পাৰে বা দুয়োটাই হ'ব পাৰে Section 175 BNSৰ মতে যদি কোনোবা ব্যক্তিয়ে কোনো তথ্য প্ৰচাৰ কৰে যি সম্পূৰ্ণভাৱে মিছা বা কোনোবা ক্যান্ডিডেটৰ এগেইনষ্টত অপপ্ৰচাৰ চলায় তেতিয়াহ'লেও সেই ব্যক্তিজনে জৰিমনা ভৰিব লগাত পৰিব পাৰে আৰু Section 176 অফ BNSৰ মতে যদি কোনোবা ব্যক্তিয়ে প্ৰপাৰ অথৰিটি নোহোৱাকৈ কোনোবা মেল মিটিঙত নিৰ্বাচনী সভাত যদি পইচাৰ বিতৰণ কৰে বা পইচাৰ দিয়া লোৱাৰ চেষ্টা কৰে তেতিয়াহ'লে তেখেতে 10,000 টকা জৰিমনা ভৰিব লগাত পৰিব পাৰে তেনেহ'লে আহক এইবাৰ ইলেকশ্যনত আমি নিজৰ বিচাৰ বিবেচনা প্ৰয়োগ কৰি এজন উপযুক্ত প্ৰাৰ্থীক ভোটদান কৰোঁ আৰু এখন অৰ্থনৈতিকভাৱে সামাজিকভাৱে ৰাজনৈতিকভাৱে সবল আৰু নিকা সমাজ গঢ়াৰ চেষ্টা কৰোঁ ধন্যবাদ